আপোনালোকেও চাগে খাওঁ খাওঁ লাগিছে আপোনালোকে এনেকে বনাই পেলাই খাব এইখিনি মই পালেং পাত লৈছো আজি পালেং পকৰা বনাম সেইটোৰ কাৰণে মানে বতৰটো বহুত ঠাণ্ডা বৰষুণ দি আছে সন্ধিয়া কি স্নেক্স হিচাপে পালেং পকৰা বনাবলৈ খাবলৈ বৰ ধুনীয়া তো মই পালেংখিনি ভালকৈ ধুই লৈছোঁ ধুই পেলাই কুটি লওঁ অকণমান মই কাটি ল'লোঁ ইয়াত এতিয়া আমি বেচন মিলাম 3 চামুচমান নিমখটো সোৱাদ অনুসৰি দিলেই হ'ল বেছিকৈ খালে বেছিকৈ দিব কমকৈ খালে কমকৈ দিব অকণমান ধনিয়া গুড়ি মোৰ শেষ হ'ব হৈছে এইখিনি মই ঘৰত পিচিলোঁ ঘৰত পিছা ধনিয়া গুড়িবোৰ বৰ ধুনীয়া হয় টেষ্ট খাবলৈ জিৰা গুড়ি অকণমান দি দিছোঁ আৰু চিকেন মছলা অকণমান দি দিছোঁ জ্বলা খাবলৈ মন থাকিলে অকণমান জলকীয়া গুড়া দি দিব এতিয়া এইখিনি আমি মিলাই অকণমান পানীৰে পেষ্টটো পেলাই ল'ম এইখিনি হৈছে আৰু ইয়াত যদি আপুনি বিচাৰে জ্বলা বেছি খাবলৈ কেঁচা জলকীয়াও কাটি দিব পাৰে পিঁয়াজো কাটি দিব পাৰে আপোনালোকলৈকে যে ৰেডি কৰি থৈছিলোঁ মই পালক পনীৰ বনাম বুলি হেয়াৰ পেষ্টখিনি এতিয়া মই পালক পনীৰ বনাম ইয়াত অকণমান কুটি থোৱা পিঁয়াজ দি দিছোঁ আপোনালোকে সৰহকৈ দিব পাৰে খাবলৈ বৰ ধুনীয়া হ'ব পিঠাগুড়ি বুলি কয় না কেঁচা পিঠাগুড়ি চাউলৰ গুড়া সেইটো থাকিলে দিব পাৰে ক্ৰিস্পি হয় তেতিয়া মই নিদিয়াকে বনাইছোঁ এয়া চাওক আমাৰ তেল গৰম হৈ গৈছে তো এতিয়া আমি এটা এটাকে পকৰা বনাবলৈ ষ্টাৰ্ট কৰিছোঁ আপোনালোকে যেনেকুৱা শেপ দিব পাৰে টান কৰিব বিচাৰিলে টান কৰিব অকণমান ঢিলাকে ৰাখিছোঁ ঢিলাকে ৰাখিলে সোনকালে সিজে আৰু ক্ৰিস্পি হয় ঠাণ্ডা দিনৰ কাৰণে টি স্নেক্স হিচাপে সেইটো ডিশ খুবেই ভাল মই হাতেৰে দিছোঁ কাৰণ মোৰ হাতেৰে কমফৰ্টেবল আপোনালোকে চামুচেও ইউজ কৰিব পাৰে খালি অকলে অকলে খেলি আছে দেখিছে তাই কিবা এটা বস্তু হাতত দি দিছো আৰু তাই ব্যস্ত তাতে ঘৰৰ গৰুৰ গাখীৰ খৰ দেখিছে কিমান ধুনীয়াকৈ উঠি আছে এতিয়া মই চাহ বনাম খৰৰ চালিটো অতৰাই লৈছো পিছত ঘি বনাবলৈ কামত আহিব আজি চাহ হ'ব পালেঙৰ পকৰা আৰু গাখীৰ চাহ এয়া চাওক আমাৰ পকৰা এটা চাইড হৈ গৈছে এতিয়া আমি শিলুটি কৰি দিছোঁ শিলুটিও এনেকৈ যেতিয়ালৈকে ৰংচঙীয়া হ'ব তেতিয়ালৈকে আপোনালোকে ৰাখি তাৰপিছত নমাই দিলেই হ'ল আৰু আপোনালোকৰ পকৰা ৰেডি চাওক কি ধুনীয়া সুন্দৰ কালাৰ আহিছে দেখিব পাৰিছে আপোনালোকে মই কমকৈ বনাইছোঁ আমাৰ ঘৰত মানুহ কম সেইটো কাৰণে আমাৰ পকৰা ৰেডি হৈ গ'ল দেখিছে কি ধুনীয়া সুন্দৰ কালাৰ আহিছে মোৰ ছোৱালীয়েও ডিষ্টাৰ্ব দিব লৈছে আৰু লাহে লাহে মই এইখিনি এতিয়া প্লেটত কাঢ়ি দিওঁ তাইকো চাগে খাব লাগে সেইকাৰণে আমনি কৰিছে এয়া চাহো হৈ গ'ল এয়া পকৰা ৰেডি ইয়াতে মই টমেটো কেচাপ আৰু মেয়নিজ অকণ মিলাই লৈছোঁ খাবলৈ ৰ'বা ইয়াতে সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব বেল আইকনটো প্ৰেছ কৰি থ'ব যে মই আৰু নতুন নতুন যিবোৰ ৰেচিপি লৈ আহোঁ আপোনালোকে যেন দেখা পায় চাব পাৰে ভিডিঅ'টো কেনেকুৱা পালে চাই কমেণ্ট কৰিব কিবা ভুল চুল হ'লে ক'ব ধন্যবাদ আমি এতিয়া চাহ খাওঁ এয়া চাওক আপোনালোকেও চাগে খাওঁ খাওঁ লাগিছে আপোনালোকে এনেকে বনাই পেলাই খাব